Assalamualaikum everyone, welcome back to Arjina's Kitchen. আজি মই আপোনালোকৰ কাৰণে লৈ আনিছো ঔটেঙাৰে মাছৰ জোল। আহক তেনেহলে মই তৰকাৰীখন কেনেকৈ বনালো ইয়া দেখাই লও। ইয়া মই গেছটো অন কৰি তাতে দি দিলো ফ্ৰাই পেন এটা আৰু মিঠাতেল দি দিছো। এবাৰ মই নিমখ আৰু হালধি সানি মই মাছখিনি ভাজি লম। ইয়াতে মই ৰৌ মাছ লৈছো। মাছখিনি মই মুচমুচিয়াকে ভাজি প্লেট এটাত উঠাই থৈ দিলো। এবাৰ মই ইয়াতে ঔটেঙা লৈছো আধাৰ অলপ বেছি। এইখিনি মই ভালদৰে ধুই প্ৰেছাৰ কুকাৰ এটাত দি দিলো। এতিয়া পানী অলপ এড কৰি মই এইটো 3 পৰা 4টা হুইচেল মাৰি লম আৰু ভালদৰে সিজাই লম। ইয়া মোৰ হৈ গল। এবাৰ কেৰাহী এটা গৰম কৰি তাতে দি দিছো মিঠাতেল 3 চামুচ, লগতে দি দিছো আধা চামুচ পাঁচফোৰণ, এটা কাটি লোৱা পিয়াজ, 3টা কেঁচা জলকীয়া, লগতে দিছো 1 চামুচ থেতেলিয়াই লোৱা নহৰু। এইখিনি মই ৰংচোৱা হোৱালৈকে ভাজি লম। এবাৰ মই ইয়াতে দি দিছো 2টা আলু আৰু দি দিছো সোৱাদ অনুসৰি নিমখ, হালধি, অলপ ধনিয়া গুৰি আৰু শুকান জলকীয়া গুৰি। এইখিনি অলপ টাইম হোৱাৰ পিছত মই ইয়াতে ঔটেঙাখিনি এড কৰি দিছো আৰু লগতে দি দিছো আধা কাপ পানী। এবাৰ ঢাকন মাৰি এইখিনি মই 2 মিনিট মান হ'ব দিম। এবাৰ আৰু 2 কাপ পানী এড কৰি ঢাকন মাৰি 4 পৰা 5 মিনিট হ'ব দিম। ইয়াৰ পিছত মই ভাজি লোৱা মাছখিনি ইয়াতে এড কৰি দিছো আৰু ঢাকন মাৰি 5 পৰা 6 মিনিট আৰু হ'ব দিম। ইয়া আমাৰ ৰেডি হৈ গল ঔটেঙাৰে মাছৰ জোল। আপোনালোকে বাৰু এইটো ৰেচিপি কেনেকৈ বনাই খায় কমেন্ট এটা কৰি জনাব। আজিৰ কাৰণে আহিছো, পুনৰ লগ পাম আৰু এটা নতুন ৰেচিপি লৈ। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। বাই বাই।